হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই আৰু আজি আমি আহি আছোঁ এটা বৌদ্ধ মন্দিৰলৈ অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্টৰ পৰা অলপ দূৰ আধা ঘণ্টামানৰ ৰাস্তা পৰশুৰাম কুণ্ডলৈ যোৱাৰ ৰাস্তাতে পাই যাব এই বুদ্ধ মন্দিৰটো গতিকে যদি পৰশুৰাম কুণ্ডলৈ যোৱাৰ কিবা প্লেন আছে তেন্তে এই বুদ্ধ মন্দিৰটো নোচোৱাকৈ নাহিব আৰু ৰাস্তাৰ কাষতে থকা এই ওখ ওখ গছবোৰৰ নাম কি জানেনে ইয়াৰ নাম হৈছে হুলুং আৰু হুলুং হৈছে আমাৰ অসমৰ ৰাজ্যিক গছ হেল্ল' এভৰিৱান আৰু আমি আহি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন তো আপোনালোকক দেখাম আমি ক'ত আহিছোঁ গেটখন দেখি হয়তো আপোনালোকে গম পাইছে নিশ্চয় হয় আজি আমি আহিছোঁ গল্ডেন পাগোডা আৰু এইখন হৈছে প্ৰথমখন গেট ভিতৰলৈ সোমাই যাওঁ তেন্তে সকলোখিনি দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকিব শেষলৈকে আপোনালোকৰ কোনে কোনে ইয়ালৈ আহিছে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব বলক তেন্তে ভিতৰলৈ সোমাই যাওঁ আজি টাইখামতি লোকসকলৰ এটা বিশেষ ধৰণৰ ফেষ্টিভেল আছে আৰু গতিকে গোটেই ৰাস্তাটো এনেকুৱা ধৰণৰ কিছুমান ৰঙীন পতাকাৰে সজাই ৰাখিছে বলক তেন্তে গৈ থাকোঁ এতিয়া আপোনালোককো দেখাই থাকিম এতিয়া প্ৰথমখন গেট পাৰ হৈছোঁ আৰু মেইন গেটখন পাবলৈ আছে এতিয়াও গৈ থাকোঁ তেন্তে সেইখন দূৰত যিখন গল্ডেন কালাৰৰ গেট দেখিছে সেইখনেই হৈছে মেইন গেট আৰু আজি যিহেতু ফেষ্টিভেল আছে সেইকাৰণে অলপ ভিৰ ভাৰবোৰ বেছি হৈছে কাৰণ গোটেই গাঁৱৰ মানুহখিনি আহি মন্দিৰতে তেওঁলোকৰ যিখিনি পৰম্পৰাগত কাম কাজ সেইখিনি কৰে তেন্তে ভিতৰলৈ সোমাই যাওঁ ব'লক এইটো হৈছে টাইখামতি লোকসকলৰ ট্ৰেডিশ্যনেল পিকক ডান্স আজি আছে টাইখামতি লোকসকলৰ পাঞ্চং বা পইকাটলিং নামৰ ফেষ্টিভেলটো আৰু সেয়েহে তেওঁলোকৰ ট্ৰেডিশ্যনেল পিকক ডান্সেৰে দিনটো শুভাৰম্ভ কৰিছে টাইখামতিসকলৰ এই পাঞ্চং বা পইকাটলিং নামৰ ফেষ্টিভেলটো বছৰত এবাৰেই পতা হয় আৰু এই ফেষ্টিভেলটোত গোটেই গাঁৱৰ মহিলাসকলে একেলগে আহি নামঘৰত মংসকলৰ কাৰণে এৰাতিৰ ভিতৰতে কাপোৰ বৈ বনাই উলিয়ায় আৰু মংসকলে পিন্ধা এই বস্ত্ৰখিনি বৈ উলিওৱাৰ এটা নিৰ্দিষ্ট সময়সীমা থাকে তেওঁলোকে দিনৰ 12 বজাৰ পৰা আৰম্ভ কৰি ৰাতি 12-9 বজাৰ আগতেই মন্দিৰত কাপোৰ বৈ চিলাই দান দিব লাগে আৰু মংসকলে সেই কাপোৰে গোটেই বছৰটো পিন্ধিব পাৰে মন্দিৰটোত আহি এটা কথা মন কৰিছেনে মন্দিৰটোৰ চাৰিওফালে এনেকুৱা ধৰণৰ কিছুমান ৰঙীন পতাকা বাঁহত ওলমাই থোৱা হৈছে আৰু টাইখামতি ভাষাত ইয়াক কোৱা হয় তানখম
তেওঁলোকৰ বিশ্বাস যে এই তনখমে তেওঁলোকৰ মাজত সুখ শান্তি আৰু সমৃদ্ধি অটুট ৰাখে। আৰু এইফালে তেওঁলোকৰ অন্য এটা ৰিচুৱেলছ দেখিবলৈ পাইছোঁ। তেওঁলোকে এজোপা পইচাৰ গছ বনাইছে। সেই পইচাৰ গছজোপা সৰুকৈ ধুনীয়াকৈ সজাই আনিছে আৰু কান্ধত তুলি লৈ আহিছে। আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। আৰু এনেকৈ কান্ধত তুলি তেওঁলোকৰ কিছুমান ট্ৰেডিশ্যনেল ছং আৰু কিছুমান ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্ট বজাই গোটেই মন্দিৰৰ চৌপাশটো এবাৰ ঘূৰিছে। এই গল্ডেন পাগোডাৰ এষ্টাব্লিছ হৈছিল 2010ত আৰু থাইলেণ্ডৰ পৰা এজন কালা বুদ্ধ ডনেট কৰিছিল 1995ত আৰু সেই কালা বুদ্ধজন থাপনাত বহুৱাবৰ বাবে এই জেগাডোখৰ বিশেষভাৱে চিলেক্ট কৰা হৈছিল। গোল্ডেন পাগোডাটো হৈছে এটা বুদ্ধিষ্ট টেম্পল হয় আৰু এইটো বাৰ্মি ষ্টাইলত বনোৱা হৈছে আৰু ইয়াক কুং মুং খাম বুলিও কোৱা হয় টাইখামতি লেংগুৱেজত। এতিয়া আমি আহি আছোঁ গোল্ডেন পাগোডা ইক' ৰিজৰ্ট। আহি পালোহি ইক' ৰিজৰ্টটো, গোল্ডেন পাগোডা ইক' ৰিজৰ্ট, কিন্তু বন্ধ ৰিজৰ্টখন। খানা পিনা নহ'ব, মেইন ৰোডৰ তলত খাবলৈ চাওঁ কি আছে, নহ'লে আৰু উপায় নাই, কি কৰোঁ। গোল্ডেন পাগোডাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ৰাস্তাৰ কাষতে দেখিছোঁ এখন ধাবা। তেন্তে সোমাই চাওঁ কি পাওঁ কি নাপাওঁ, একো আইডিয়া পোৱা নাই। আমাৰ খানা আহি পাই গ'লি ফাইনেলি, আৰু আমি দিছিলোঁ ট্ৰেডিশ্যনেল ফুড থালি আৰু এটা চিকেন বইল উইথ বেম্বো শ্বুট। তো দেখুৱাওঁ ৰ'ব, ইমান ধুনীয়াকৈ দিছে তেওঁলোকে। এইখন হৈছে আমাৰ আজিৰ থালি। ভেজ থালিত আছে এফালে বেঙেনাৰ পিটিকা, বিলাহী চাটনি, এইটো গ্ৰীণ চাটনি এটা, আলুৰ চব্জি, ৰঙালাওৰ বইল, এয়া হ'ল বেম্বো শ্বুট দি চিকেন বইল, আৰু এইফালে আছে টোপোলা ভাত, লাই শাকৰ ঠাৰিৰ বইল আৰু বেঙেনা ফ্ৰাই। খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া ৰিটাৰ্ণ যাওঁ। আজি গোল্ডেন পাগোডাৰ যি পৰিৱেশ দেখালোঁ, টাইখামতিসকলৰ যি ফেষ্টিভেল দেখালোঁ, যদি সেই ভিডিঅ'খিনি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম, তেন্তে আজিলৈ বাই বাই।